गोटा भारत दिशम ते आदिवासी को हालत अड़ी बड़ी मेना आदिवासी को अकुआ अत हासा खन को लगा अजोकना अकुआ अत हासा को रई अजोकना ओना खातिर आदिवासी को हड़मरे सेंगेल जुरुकना झारखंड उड़ीसा बेंगल छत्तीसगढ़ साथे आरहो आयमा पनतरे अड़ी दिन खन पुलिस प्रशासन साला नेव तापाम और खपरिया को चला कान तकवा ओंकागे मिद चितर आसाम पनत रेया चिरंग जिला रे नेल ᱧᱟᱢᱮᱱᱟ आदिवासी को अकुआ ओड़ा खन को साहा केत कुआ फॉरेस्ट विभाग रेन हर जेसीपी मेसिन लगाव काते ओड़ा को रपुत केत तकुआ हर कोआ लय उनको बोडो जाति रेन आदिवासी को आयमा सेरमा खन फॉरेस्ट विभागा हासारे ओड़ा दुआर बेनाव काते को ताहे कना किछु दिन लहागे उनको नोटिस को एमावाका को तहेना मेनखान ओनेरेन हर जहां नारा को एम लेदा जल जंगल हमारा है जुदी आदिवासी को गे बीर बुरु कना एनखान चेदा को नुंकु दो को लगायत कुआ तो 7 বছর হয়ে গেল 7 বছর কোরপরা আহিছিল আমি তো কিবা আগত নাগালে নাছিল নাগা খেতি কৰি খাইছে তারপর আকৌ আমি তো পাছিগাত তাতো এইটো আবৰ বিলাগৰ আদি কৰি খাইছিলে আৰু আহি পেলাই দিকে জলি অলপ দিন থাকিলে তেতিয়া আমাৰ মাটি বাৰী নাই ইফালে সুনিপুৰত মাটি পাইছে নতুন মাটি কোৱা কাৰণে আমি আহিলো আৰু নিজৰ মাটি নাই কাৰণে ইখিনি মাটি লৈছিল আপোনালোকে কত ইয়াত আমি মাটি লোৱাটো এতিয়া জংগল অলপ অলপ ভাগ কৰি লৈছে আৰু নাথাকা মানুহ ইয়াতো তো ডাঙৰ ডাঙৰ গছ আছিল এই গছবিলাকতো ইমান নাই আগতে কাটা হয় এইটো আমি সৰু মৰুটো কাটি ল'লে আৰু এতিয়া যে আজি ঘৰ ভাঙি দিছে ক'ত থাকিব আমি আৰু ক'ত নো যাম ইয়াতে থাকিম আমাৰ উপায় নাই ল'ৰা ছোৱালী সৰু সৰু আছে নাতি পুতি আছে হ'লেও আমি পানী নাথাকিলেও ইয়াতে থাকিম বুলি আহিলে আৰু ক'ত নো যাম এতিয়া যাবলৈ ৰাস্তাই নাই আমাৰ যেটো পিটিসি গঠন হৈছে আৰু পিটিসি আপোনালোকৰ মানুহে আছে কি ক'ব আমি এইটো আমি ভালকে ক'ব নাজানো আৰু কি ক'ম আৰু এইখিনি 2016 তাৰ আগত ক'ত আছিল তাৰ আগত আমি ঢেলা মাৰা দিকে দিলে আছিল পানী সব লৈ গেল মাটি তাৰ পিছত 1 বছৰ হোৱা আপি মৰিল নাতিনি বহুত দুখ লাগিল আমি ইমান ইফালে পানী ক'ত থাকিম ক'ত নাথাকিম হ'ল তাৰ পিছত ইয়াত ৰিজাৰ্ভ ভাঙিছে বুলি শুনিছে আৰু মানুহবিলাক দুখীয়াবিলাক লৈছে মাটি নোহাবিলাক বহুত মানুহে গৈছে চিৰাঙত এই কাৰণে আমি আহিলা ইয়াত আপোনালোকে যেতিয়া আহিছিল ফৰেষ্ট আছিল ফৰেষ্টটো আছে এই ওচৰ তথাপিও একো আমাৰ ইয়াত হ'ল বহুত হ'ল 60-70 মান হ'ল 60-70 হ'ল আজি যে ঘৰ ভাঙি দি আছে আপোনালোকে ক'ত থাকিব আমি ইয়াতে থাকিম এইটো কমপ্লিট এভিকশ্যন এইটো যিবিলাক মানে কি ইয়াত ঘৰ বাৰী মানে কি কৰি পেলাই ইষ্টাব্লিছ কৰি পেলাই মানে থাকিলে সেইটো ইলিগেল এইটো কমপ্লিটলি ৰিজাৰ্ভ ফৰেষ্টৰ আণ্ডাৰত আছে সেইকাৰণে এইটো ৰিপু ৰিজাৰ্ভ ফৰেষ্ট আণ্ডাৰ চিৰাং ডিভিজন তো আমি এইটো আজি ইভিকশ্যন ড্ৰাইভ কৰিলোঁ ইয়াতে যিসকল অভিযোগ হৈছে মহিলাসকলে কৈ আছে যে আমি ইয়াৰ পৰা নাযাওঁ আকৌ আমি কেদিম তেনেকেই মানে ইভিকশ্যনটো চলি থাকিব বাৰী বাৰী যদি ইহঁতে দুনাই যদি তেনেকেই মানে ঘৰ ইষ্টাব্লিছ কৰি ইনক্ৰ'চ কৰি থাকিব আমি দুনাই তেনেকেই ইভিকশ্যন কৰিম তো ইভিকশ্যনৰ সামনা হৈ থাকিব লাগিব ইয়াতে অকল গাঁও স্থাপনে নহয় ধৰ্মীয় স্থানো দেখা গৈছে বহুকেইটা বনাই গৈছে সেইটো ইহঁতৰ ষ্ট্ৰেটেজি এটা
মন্দিৰ বনালে বা চাৰ্চ বনালে মানে সেইটো ভঙাব নোৱাৰে। ধৰ্মীয় কিবা আৱেগ বা কিবা থাকে, আস্থাৰ কিবা থাকে বুলি সিহঁতে ভাবে, কিন্তু তেনেকেই নহয়। ৰিজাৰ্ভ ফৰেষ্টত মানে কি মন্দিৰ বনাব নোৱাৰে, ৰিজাৰ্ভ ফৰেষ্টত মানে গীৰ্জাও বনাব নোৱাৰে, তেনেকুৱা মানে কি ৰেষ্ট্ৰিকশ্যন আছে। তো এই ৰেষ্ট্ৰিকশ্যন থকা স্বত্বেও সিহঁতে যদি মন্দিৰ বনায় বা চাৰ্চ বনায়, সেইটোতো ইলিগেল। আমি আগতো কৰা হৈছে এইখিনি এলেকাত। ওদালগুৰিৰ পৰা আমি চুৰু কৰি আমি গোবৰকি বাজাৰলৈ যাম। কেইটা গাঁও আছে? ইয়াতে 4টামান গাঁও পৰিব। ইয়াতে কালবাৰী 1 নম্বৰ 2 নম্বৰ আৰু এই হাংসে ভাণ্ডাৰ, ওদালগুৰি 5 নম্বৰ আৰু গোবৰকি এলেকা। ইয়াত কিমান মানুহ আছে? ইয়াতে লগভগ যেনিবা ধৰক 300মান ঘৰ আছে। এনেকৈ সৰু সৰু ঘৰ বান্ধি থৈছে সিহঁতে, জাষ্ট নামত ঘৰ আৰু গীৰ্জা ঘৰ বান্ধি থৈছে। এইবিলাক আমি ছাৰ্ভে কৰি পোৱা মতে কিছুমান বহুত মানে ইয়াতে আধা যি মানুহ আছে লোকেল মানুহ, আৰু বাকীকেইটা ঢেকীয়াজুলি নাগালেণ্ডৰ পৰা আহিছে বুলি সিহঁতে আমাক জনাইছে।